ষ্টাৰ্ট কৰিছোঁ বিকজ অফ আমি গৈ আছোঁ পিকনিক খাবলৈ। এতিয়া ডিচেম্বৰ মাহ তো পিকনিক খোৱা বতৰ আৰু আহকচোন লকডাউনৰ পাছত এয়া মোৰ ফাৰ্ষ্ট পিকনিক মানে আউটিং নহয়। তো আহক পিকনিক স্পটলৈ যাওঁ আৰু জানেই পিকনিকলৈ গ'লে ৰাতিপুৱাই যোৱা হয়। চ' ৰাতিপুৱাই আমি ষ্টাৰ্ট কৰিছোঁ পিকনিকলৈ বুলি। আহকচোন আপোনালোককো মোৰ লগত লৈ যাওঁ পিকনিক খাবলৈ বুলি। তো লেটছ ষ্টাৰ্ট দ্য জাৰ্ণি এণ্ড লেটছ চি কি দেখা পাওঁ, কেনেধৰণৰ প্ৰাকৃতিক পৰিৱেশ পাওঁ। ময়ো উপভোগ কৰি মোৰ লগতে আপোনালোককো উপভোগ কৰিবলৈ বুলি মই এটি ভিডিঅ' বনাই আমি ইয়াত দলংখনো পাইছোঁ। আমি গৈ আছোঁ বৰ্তমান। তো এয়া এখন দলং পাই আছোঁ। আগত নাজানো আৰু কি এয়া আমি পাই গ'লোঁ পিকনিক স্পট। এয়া দেখিছে বহুত মানুহ আছে। তো আমি অকণমান গাড়ী ওপৰত থৈ তললৈ নামি আহিছোঁ। এয়া আমাৰ লগৰবিলাক পূৰা কাৰ্পেট লৈ ডগি চগি লৈ পূৰা অন মিশ্যন। আহকচোন পৰিৱেশটো চাওঁ। কিছু ধুনীয়াকৈ এখন ওলমা দলং আছে। আগত নৈ বাছ মানে মানুহ বহুত হৈছে আৰু ইয়াতে বহুত মানুহ হৈছে। তো গৈ থাকোঁ। এয়া পূৰা মানুহ আগফালেও বহুত মানুহ আছে। আমি যাম সেই আগত। তো গৈ আছোঁ পাই গৈ থাকোঁ। আহকচোন বালিৰ মাজত এনেদৰে শিলত নদীৰ কাষত বনভোজ খোৱাটো আমাৰ মানে অসমত আৰু বুলি ক'ম। বাহিৰত হয় যদিও নাজানো, কিন্তু বহুত ভাল লাগে। সৰুৰ পৰা বহুত ভাল লাগে। এয়া কাটা মেলা ষ্টাৰ্ট হৈ গৈছে। চব্জি কাটি আছে ইফালে ৰখিছে, ইফালে বনোৱা ষ্টাৰ্ট হৈ গৈছে। ফোনত কথা পাতি চিকেন মাছ ফ্ৰাই দেন চব্জি আৰু এয়া পোৱালিকেইটা খেলি আছে। এইখন নদী। তো সূৰ্য পূৰা ভৰপূৰ দিছে। 12টা বাজিব ধৰিছে আৰু এয়া হৈছে পিকনিক স্পট। চাওক নদীৰ ছাইডত পাহাৰৰ কাষত কি বঢ়িয়া জেগা, মজাই বেলেগ ইয়াৰ। এয়া ফটো ছেশ্যন ষ্টাৰ্ট হৈ গৈছে। পিকনিক বুলি ক'লেতো আৰু ফটো মৰাটো অনিবাৰ্য। বনভোজ বুলি ক'লে ফটো এখন নামাৰিলে কেনেকৈ হ'ব। তো পানীৰ মাজত এয়া ফটো মৰা ষ্টাৰ্ট হৈ গৈছে। তো পৰিৱেশটো কিছু ধুনীয়া। আপোনালোকে দেখিছে কি ধুনীয়া পৰিৱেশ। পানীখিনিও পুৰা ধুনীয়া। চাবা পুৰা সূৰ্য ৰ'দৰ তাপত, সূৰ্যলৈও কেপ নাই, চবেই পানী।
টুপুং কৰিলে বোলে চেছ खाना स्टार्ट हो गया राइजे खाबो धरिसे आरो टेस्टी खाना बगासे बनाई पेলাই दिए आरो खाजा बिटु খোৱা হৈ গ'ল তো এতিয়া আমাৰ খাই গৈ সব বস্তু বাহানি সামৰিছে এইফালে দৌগিৰ ষ্টাৰ্ট হৈ গৈছে নাও ইটছ প্লে টাইম তো লেটছ গো এণ্ড প্লে এতিয়া আৰু কুকুৰটোৰ লগত অলপ খেলা মেলা কিবা কিবি Don't know where we're gonna fly like you did sometimes. Seeing eyes of mine. Love, 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 I wanna be strong, strong. We're doing wrong, 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 but I'll try. তো এয়া বেলি পৰিব ধৰিছে আৰু কমান আন্ধাৰ হৈ আহিব ধৰিছে আমাৰো ঘৰলৈ উভতি যাব হৈছে পক্ষীবোৰৰ দৰে কিন্তু কি কৰিব মন থাকিলেও উপায় নাই এই পিকনিকৰ মজা তো এয়া বেলি পৰিছে তো আমি লাহেকৈ যাবলৈ ওলাইছো ধুনীয়া এটা দিন পাৰ কৰিলো ডে পাৰ কৰিলো বহুত ভাল লাগিল ফেমিলিৰ লগত পিকনিক খোৱা আৰু ফেমিলিৰ লগত এনেদৰে টাইম স্পেন্ড কৰা বহুত দিনৰ মূৰত আফটাৰ লকডাউন বাহিৰলৈ আহি এনেদৰে বনভোজ খালো ওলাই আহিলো মাইণ্ড ৰিফ্ৰেছমেণ্ট হ'ল চ' বহুত ভাল লাগিল এয়া হৈছে গোগামুখৰ ইকো কেম্প তো আপোনালোকেও যদি আহিব খোজে তেতিয়াহ'লে আহিব পাৰে এনেদৰে নিজৰ ফেমিলিৰ লগত কেম্পিং কৰিব পাৰিব এনেধৰণে ধুনীয়া নদীৰ পাৰত বহি প্ৰিয়জনৰ লগত টাইম স্পেন্ড কৰিব পাৰিব নিজৰ ফেমিলিৰ লগত যান্ত্ৰিকতা জীৱনৰ পৰা দূৰত আহি বহুত ধুনীয়া প্লেচ হয় বহুত পিচফুল হয় বহুত মজা লাগিল তো কি কৰিব পক্ষীবোৰৰ দৰে সূৰ্যৰ দৰে সূৰ্যাস্তৰ টাইমত যেনেধৰণে পক্ষীবোৰ ঘৰলৈ যায় আমাৰো ঘৰলৈ যাবলৈ হৈছে তো
ভাল লাগিল আজি দিনটো বহুত এনজয় কৰিলোঁ বহুত মেমৰি মাইণ্ডত ৰৈ গ'ল সো এয়াই আছিল আজি আমাৰ পিকনিক তো আপোনালোকেও চাই যদি ভাল পাইছে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব এণ্ড কমেণ্ট কৰি জনাব যদি কিবা ইমপ্ৰুভমেণ্ট বা যদি কিবা ভুল হৈছে থ্যাংক ইউ গাইজ থ্যাংক ইউ ফৰ ৱাচিং লাভ ইউ পিছ আউট